নতুনকৈ অৰুণোদয় ধন পাব হ'লে কি নথিপত্ৰ দৰকাৰী, অৰুণোদয় কেনেকৈ কি ক'ত কৰিলে নতুনসকলে এই ধন লাভ কৰিব পাৰিব, জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো লাইক এটা কৰাৰ লগতেই শ্বেয়াৰ কৰি ল'ব। আহক এতিয়া প্ৰথমতে জানো নতুনকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব হ'লে দৰকাৰী হ'ব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু লগতেই বেংক একাউণ্ট। তেতিয়াহে এই অৰুণোদয় আঁচনিৰ ধন আগষ্টৰ মাহৰ পৰা প্ৰতি মাহে লাভ কৰিব পাৰিব। লগতে এই সকলোখিনি নথিপত্ৰ লৈ জমা কৰিব লাগিব ৰাজ্যৰ অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলে নিজৰ গাঁও পঞ্চায়তত। আৰু এটা কথা মনত ৰাখিব, জমা দিয়া নথিপত্ৰবোৰত সকলোখিনি শুদ্ধ হৈ থকা, যেনে নাম আৰু ঠিকনাবোৰ। গতিকে অৰুণোদয় আঁচনিৰ ধন নোপোৱা সকলোৱে নিজৰ গাঁও পঞ্চায়তত এতিয়াই যোগাযোগ কৰক, কাৰণ হয়তো অহা মাহৰ আগষ্টৰ 3 তাৰিখৰ পাছৰ পৰাই নোপোৱা নতুনসকলৰ নথিপত্ৰ জমা ল'ব পাৰে। গতিকে খবৰটো পাই কেনেকুৱা পালে কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।